আজি ইংৰাজী ভাষাত হাউ কেনেকৈ ব্যৱহাৰ হয় তাৰে কেইটামান বাক্য ক'ম। হাউ মানে কেনেকৈ। সি স্কুললৈ কেনেকৈ যায়। হাউ ডাজ হি গ' টু স্কুল। সি স্কুললৈ বাছেৰে যায়। হি গ'জ টু স্কুল বাই বাছ। তোমাৰ দেউতা কেনে আছে। হাউ ইজ ইয়'ৰ ফাদাৰ। তেখেতৰ গা ভাল নহয়। হি ইজ নট ফিলিং ৱেল। তুমি ডিব্ৰুগড়লৈ কেনেকৈ গ'লা। হাউ ডিড ইউ গ' টু ডিব্ৰুগড়। মই ডিব্ৰুগড়লৈ ৰে'লত গ'লোঁ। আই ৱেণ্ট টু ডিব্ৰুগড় বাই ট্ৰেইন। তুমি উভতিলা কিহত। হাউ ডিড ইউ ৰিটাৰ্ণ। মই বাছত উভতিলোঁ। আই ৰিটাৰ্ণ বাই বাছ। কলিকতাত আপোনাৰ স্বাস্থ্য কেনে আছিল। হাউ ৱাজ ইয়'ৰ হেল্থ ইন কেলকাতা। মই তাত বেছ ভালেই আছিলোঁ। আই ৱাজ কুৱাইট ফাইন ডিয়াৰ। তুমি তোমাৰ শিক্ষকৰ প্ৰিয় ছাত্ৰ কেনেকৈ হ'বা। হাউ উইল ইউ উইন দ্য ফেভাৰ অফ ইয়'ৰ টিচাৰ। মই ভাল আচৰণ কৰিম। আই উইল বিহেভ ৱেল। আপোনাৰ ল'ৰাটোৰ বয়স কিমান। হাউ অল্ড ইজ ইয়'ৰ ছন। 12 বছৰ হৈছে। হি ইজ 12 years old। আজি এইকেইটাকে ক'লোঁ আৰু সামৰিলোঁ।